guys, welcome back to my channel Rose Yasmin. আজি আমি পুনৰ আকৌ লগ হলো নতুন এটাৰ ভিডিওৰ সৈতে। আজি বনাম আমি মটন আৰু পাপায়া ৰেচিপি আৰু আজি বহুত স্পেশাল ডে হয় মোৰ কাৰণে কাৰণ বহুত দিনৰ মূৰত আজি মটন খাম পাপায়াৰ সৈতে মই বহুত ভাল পাওঁ খাই। যদি আপোনালোকে ভাল পায় মোক প্লিজ কমেন্ট কৰি জনাব আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰো ন। আমি অমিতা আনন্দৰে বখলিয়াই লম। মাংসখিনি অলপ হেৰি কৰি লৈছো, ধুব লাগিব, কাটি লৈছো আমি। কি পেলাবা বুজিছে? পিঁয়াজ দুটা, নহৰু এটাও লৈছো, আদা দুডোখৰে সৈতে এয়া বখলিয়াই ল'ম আমি। তাৰ পাছত মাংসখিনি ভালকৈ ভাত তৰকাৰী হোৱালে বহুত দেৰি লাগিব যেন সেইকাৰণে আৰিয়ানলৈ কণী এটাকে অমলেট কৰি লৈছো। 10টা বজাত তাক বোলো ভাত কেইটামানকে খুৱাই দিওঁ আৰু জ্বলা খাব নোৱাৰে যে সেইকাৰণে কোমল কেঁচা জলকীয়া এটা দি লৈছো। তাৰ কাৰণে পিঁয়াজেৰ সৈতে অমলেট কৰি তাক খুৱাই লওঁ। তাৰপিছত মায়ে মই ভাতত লাগো আৰু দুপৰীয়াৰ কাৰণে। আৰিয়ানক খুৱাই ললো। এতিয়া আমি বনোৱা সিজোৱাত লাগিম এতিয়া দুপৰীয়াৰ কাৰণে। চাওক আপোনালোকে মই কেনেদৰে বনাও। গেছ অন কৰি আমি ইয়াত কেৰাহী পাতিলো। এতিয়া কেৰাহীটো অলপ গৰম হোৱালৈ ৰখিম। আমি তেল দিম। তাৰ পাছত আমি সানি নিদো আমি গোটেইখিনি ফাৰ্ষ্ট তেলে সতি মছলা দি মাৰি ল'ম। তাৰ পাছতহে আমি মাংস দি দিম ইয়াত। এফালে পিঁয়াজ কাটি ললো, নহৰু, আদা, সেইখিনি গোটেইখিনি আমি ৰেডি কৰি ললো। মাংসও ধুই ললো আৰু অমিতাখিনিও এনেকে কাটি কুটি এনেকে ধুই ললো আমি। ইয়াতে জিৰা এচামুচ ফাৰ্ষ্ট দি ল'ম। পাছত ইয়াত চব মিলাই মছলা তাৰ পাছত দিম আমি। জিৰা এচামুচ দি লৈছো, জলকীয়া গুড়ি এচামুচ, জালুকৰ গুড়ি আধা চামুচ আৰু হালধি এচামুচ, পাঁচপন আৰু গৰম মছলা মিক্স কৰি এচামুচ দিছো। কেৰাহী গৰম হ'ল, আমি এতিয়া তেল দি লৈছো। এনেও খাচী মাংস অলপ তেল বেছিয়ে থাকে, সেইটো কাৰণে আমি অইল অলপ কমকৈ ইয়াত ঢালিছো। তেল গৰম হ'ল, আমি এতিয়া ইয়াত পিঁয়াজ এড কৰিম। নহৰু দিম আৰু পিচি থোৱা আদাখিনি হোৱাৰ আগে আগে আমি দিম। নিমখ আমি মছলাত দিয়া নাই যে, ইয়াত সোৱাদ অনুসৰি আমি ইয়াত তেলতে দি দিম, তেতিয়া পিঁয়াজখিনি মজ খাব। পিঁয়াজ অলপ ৰঙা হোৱালৈকে ভাজি ললো। এতিয়া আমি ইয়াত মছলাখিনি দি দিম। গোটেই মছলাখিনি দি দিম আমি বাতিত থোৱা। তাৰ পাছত মছলাখিনি অলপ পানী দি ধুই ল'ম। মছলাখিনি মজি হ'ল, এতিয়া আমি মাংসখিনি ইয়াত দি দিম।
মাংসখিনি আমি অলপমান পানী শুকুৱালৈ মছ খাওক, তাৰ পাছত আমি ঢাকন মাৰি দিম, তাৰপিছত অমিতা দি দিম। সেয়া এতিয়া ইয়াত অমিতা দি দিম আমি। গোন্ধটো যে কি ধুনীয়া আহিছে নহয়, আপোনালোকে এনেকৈ ঘৰত বনাই চাবচোন, বহুত ভাল লাগে খাবলৈ অমিতা দি পেলাই। আদাখিনি এতিয়া হোৱাৰ আগে আগে দি দিয়ক আপুনি। পাচলিখিনিহে এতিয়া মোৰ সিজিব বাকী আছে, আদাখিনি দি দিয়ক। এতিয়া পাচলিখিনি সিজালৈকে আমি এতিয়া ঢাকন মাৰি থ'ম। ময়ো গা ধুই ৰেডি হৈ লওঁগৈ ভাত খাবৰ কাৰণে, আৰু আৰিয়ানকো গা ধুৱাই লওঁ। অলপ পাছতে আমি আকৌ প্লেটিংখিনি আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এনে মই গা ধুই ৰেডি হ'লোঁ, এতিয়া আমি ফাৰ্ষ্ট আৰিয়ানক ভাত খুৱাই ল'ম। ফাৰ্ষ্ট আপোনালোকক প্লেটিংখিনি দেখাই লওঁ, তাৰপাছত আৰিয়ানক খুৱাই লওঁ, তাৰপিছত আমি খাম। ৰ'দত থোৱা কাপোৰবোৰ চব আনিলোঁ, ব্লেংকেট দুখনো ৰ'দত দিছিলোঁ যেন, ৰ'দত দিলে ভাল লাগে, অলপ ৰাতি শুই আৰাম লাগে, সেইটো কাৰণে ব্লেংকেট দুখন বোলো ৰ'দৰ পানী সামৰি লওঁ, তাৰপাছত ভিডিঅ'টো কণ্টিনিউ কৰিম নে কি কয়। তৰকাৰী ৰেডি হৈ গ'ল, আপোনালোকক দেখাওঁ চাওক, আমি এতিয়া খাম। এয়া মই বেক কেমেৰা কৰি দিছোঁ ৰখক। এয়া কি ধুনীয়া কালাৰ আহিছে দেখিছেনে? আমি ইয়াত এতিয়া চাৰ্ভ কৰিম। অ' চানিয়া আৰিয়ানৰ ভাত। খাই আমাৰ এতিয়া গধূলাই হ'ল, আমি অলপ শুলোঁ যে, ভাত পানী খাই অলপ মানে ভাগৰ লাগিল, আৰিয়ানক লৈ শুই গ'লোঁ। চ' ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, ভাবিলোঁ এতিয়া সম্পূৰ্ণ কৰি আপোনালোকৰ আগত ভিডিঅ'টো দি দিওঁ। এতিয়া আমি অলপ গোটেই সোপা বিচনাতে বহি আড্ডা মাৰি আছোঁ। এখেত আৰিয়ানক চাওক লিপষ্টিক লগাই আছে। সেয়া মোৰ ভণ্টি, চব বিচনাতে এতিয়া আমি বহি আছোঁ, অলপ টাইম এনেকেই কটাম। তুই কিবা এটা ক। খাই পেলাই বহুত ভালেই লাগিলে, আমি বনোৱাৰ দৰে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনো প্ৰেছ কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে সকলোলৈ শ্বেয়াৰ কৰিব, যাতে আমাৰ চেনেলটো অলপ হ'লেও গ্ৰ' কৰিব পাৰে। আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই, আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ আগত, তেতিয়ালৈকে আপোনালোকে ৱেইট কৰক, আৰু আজিলৈ বাই বাই।